So hey guys, মই আছো বৰ্তমান নলবাৰীত। So এটা খবৰ বহুতে গম পাইছেও, লগতে বহুতে গম পোৱা নাইও। তো যোনে যোনে গম পোৱা নাই বা আমাৰ ইয়াৰে মানুহ, নলবাৰী মানুহ বা নলবাৰীৰ কাষৰ কিছুমান মানুহ, তো সিহঁতৰ কাৰণে এইটো ভিডিঅ'টো মই বনাইছোঁ। So ফাইনেলি নলবাৰীত ডাঙৰকৈ এটা শ্ব'ৰুম KTM-ৰ। So guys, ফাইনেলি নলবাৰীত আমাৰ অপেন হৈ গ'ল KTM নলবাৰী। এখন চাব পাৰে। তো বলক ভিতৰত কি আছে কি নাই আৰু চব দেখাই দিম মই। তো আমাৰ মেনেজাৰো আছে ভিতৰত। তো আপোনালোকে যদি কিবা ধৰক বাইক চাইক কাৰণে কিবা এটা কুৱেশ্যন থাকে, তো আপোনালোকৰ তৰফৰ পৰা মই সেই কুৱেশ্যনটো সুধি ল'ম। তো বলক। Yeah. Unknown Brain. Marvin Devine. I'm saying bye to all the lies and all the times you cried, saying that I wasn't right, yet I was right by your side. You manipulator, playing games, your friends commentators, and I don't know what you say about our private conversations, but it's got them hating. Thanks to all the rumors you be claiming. It's cool, I'm done with you, so they can throw you a celebration. You gon' hate it when you say এইটো হৈছে আমাৰ KTM নলবাৰী, চাব পাৰে আৰু দেখিও চাব পাৰে। তো মেক্সিমাম বাইকে বৰ্তমান এভেইলেবল আছে ইয়াত। আৰু তাতকৈ ডাঙৰ কথা, এই ইণ্টেৰিয়ৰটো চব এই নলবাৰী KTM। তো নিশ্চয় ডাঙৰ চাব পাৰে। আৰু যদি আপোনালোকে ভৱিষ্যতত কেতিয়াবা ইয়াৰ পৰা লয়, তো ইয়াতে উৎসৱ আৰু তো আমি ল'বৰ কাৰণে আগতে লৈছোঁ, এতিয়া আৰু এইটো নাই। চাব পাৰে ইভেন ফাৰ্ষ্ট কৰ্ণা এইটো এভেইলেবল আছে। আৰু যদি কিবা বেলেগ লাগে মানে বেলেগ মডেল, চ' পৰা কৰি পেলাই আপোনালোকে পাই যাব। তো বৰ্তমানটো কেছ কৰিব পাৰিছে আপোনালোকে কিমান ডাঙৰ হয় ইণ্ডিয়াৰ ফাৰ্ষ্ট টাইম নলবাৰী KTM। য়েছ। চ' এতিয়া আমাৰ শ্ব'ৰুমৰ মেনেজাৰ আছে নবাব দা। ত' তেওঁক আমি কিছুমান কুৱেশ্যন সুধিম যে আপোনালোকৰ তৰফৰ পৰা বুক কৰিলে কিমান দিন ৰখিব লগা হয়, কি হয় বাইক এখন ল'লে ফাইনেন্স, কেছ, কি কি ডকুমেণ্টছ লাগে, ছাৰ্ভিচ চেণ্টাৰ ইয়াত এভেইলেবল আছে নে নাই, তো এভৰিথিং ইউ ৱান্ট টু ন'। চ' লেটছ গো। তো বৰ্তমানতো ষ্টকত গোটেইকেইটা গাড়ী আছে। ডিউক 125 ইফালে আছে, এইটো আপোনাৰ ডিউক 200 হয়, যোনটো নিউ মডেল হয়। এইটো কি হে পৰলো। তো ডিউক 200 চবেই জানে, এতিয়া নতুন LED লাইটটো দিয়া হৈছে ইয়াত। তো দুটা ভেৰিয়েণ্টে আছে, এইটো এটাটো আৰু এইটো অৰেঞ্জটো। বাকী এইটো আপোনাৰ ডিউক 250 হয়, জেনেৰেশ্যন 3। তো এইটো আপোনাৰ এডভেঞ্চাৰ। এডভেঞ্চাৰ 250 হয় এইখন, চাব পাৰে। তো বাকী আৰু ইপিনে আছে, ইপিনে আমাৰ RC2 আছে। RC 390 হয় এইখন। চ' মই এটা কুইক অভাৰভিউ দি দিছোঁ মই ডিছপ্লেটো। চাব পাৰে। তো ইয়াতে বাটনছবিলাক আছে, চ' ইচ্ছামতে চব চাব পাৰিব আপোনালোকে। তাৰপিছত এইটো ডিউক 390 হয়। ডিছপ্লে এটা কুইক অভাৰভিউ দি দিছোঁ মই। RC-তকৈ বেছি ভাল হয় এইটো ডিছপ্লেটো। ইয়াত you can see quick look. That has Verna hai with Pillen. That display that is a quick overview. Okay. যদি আপোনালোকক ইয়াৰে কোনোবা এটা বাইকৰ এটা ভাল এটা ৰিভিউ ভিডিঅ' লাগে, দেন তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাওক যে কোনটো এখন বাইকৰ আপোনালোকে এটা ভাল ৰিভিউ চাব বিচাৰে, বা ডিউক 250, 200, 390, এভৰিথিং ইউ ৱান্ট টু ন'। চ' গাইজ, শ্ব'ৰুমটো আপোনালোকক দেখালোঁ কি আছে কি নাই। চ' এতিয়া আমাৰ মেনেজাৰ আছে শ্ব'ৰুমৰ। চ' তেখেতৰ লগত কথা পাতিম যে গাড়ী এখন ইয়াৰ পৰা ল'লে কি কি ডকুমেণ্টছ লাগিব, হেন তেন আৰু বহুত কিবা কিবি। চ' তো তেখেতে আমাৰ KTM নলবাৰীৰ শ্ব'ৰুমৰ মেনেজাৰজন। চ' তেখেতক মই কিছুমান কুৱেশ্যন সুধিম আপোনালোকৰ তৰফৰ পৰা। ধন্যবাদ দা। প্ৰথমতে কি হ'ব খবৰ ভালে তোমাৰ? তো শ্ব'ৰুমটো আমি এতিয়া নতুনকৈ লঞ্চ কৰিলে আপোনালোকে। চ' এতিয়া ধৰক ভিউৱাৰ্ছবিলাকৰ কিছুমান কুৱেশ্যন আছে যে ধৰক
বুক কৰিলে কিমান টাইম লাগে বা ধৰক আৰু কিবা কিবি আৰু যদি আমাৰ ইয়াত যদি গাড়ীখন যদি বুক কৰা যায় আমি মিনিমাম 1000 পৰা 5000 ভিতৰত লওঁ ভেহিকুল ৱাইজ কেটেগৰী ৱাইজ যদি বুক কৰা যায় বেছি দিন নালাগে আমাৰ ষ্টক থাকে আমাৰ ষ্টকটো আমাৰ ইয়াত চাংচাইড আছে আমাৰ ষ্টক তাত থাকে এভেইলেবল যদি ইয়াত বুক কৰি দিয়া হয় কিছুমান গাড়ী যদি থাকে আমি লগতে 2 দিনৰ ভিতৰত ডেলিভাৰী দিওঁ আৰু মেক্সিমাম এসপ্তাহ তাতকৈ বেছি নালাগে বুক কৰিলে মানে মেক্সিমাম কিমান টাইম ৰখিব লাগিব 1 উইক মেক্সিমাম 1 উইক ৰখিব লাগিব তাতকৈ বেছি নালাগে অ'কে ত' ছেকেণ্ড কুৱেশ্যন এইটো মই সুধিম যে ইয়াৰ পৰা মানে বাইক এখন ল'লে ডকুমেণ্টছ কি লাগিব যদি তুমি গাড়ীখন যদি ফাইনেন্সত লোৱা যায় তেতিয়াহ'লে ডকুমেণ্টছ বেছি নালাগে তোমাৰ আধাৰ কাৰ্ডখন ল'লে হ'ল পান কাৰ্ড আৰু ভোটাৰ আইডি তিনিটা যথেষ্ট আৰু ডাইৰেক্ট মানে ল'লে আৰু ডাইৰেক্ট যদি কেছত লোৱা যায় কেছত ল'লে তোমাৰ আধাৰ কাৰ্ডখন হ'লে হ'ল আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি চেম ডকুমেণ্ট অনুভৱ দা ত' KTMটো এটা প্ৰিমিয়াম ব্ৰেণ্ড হয় চ' আমাৰ নলবাৰী KTMত কিমানৰ পৰা মানে ষ্টাৰ্ট হৈ আহিছে ৰেজিষ্ট্ৰেশ্যন মানে আমাৰ গাড়ী ষ্টাৰ্ট হয় তোমাৰ ডিউক 125 জানা চাগে নিশ্চয় সেইখনত তোমাৰ অন প্ৰাইচ আছে 2,08,000 টকা তাৰপিছত আমাৰ ডিউক 200 আহিছে তাৰ ওপৰৰ কেটেগৰীটো সেইখনত 2,30,000 টকা তাৰ ডিউক 250 এনেকৈ তোমাৰ চিচি বাঢ়ি যাব কেটেগৰী ৱাইজ দামো বাঢ়ি যাব আৰু মেক্সিমাম আছে তোমাৰ 4,26,000 লৈকে আছে যিখন আপোনাৰ এডমিছত 390 ৰেলী এইখিনি এভেইলেবল আছে আমাৰ ইয়াত বাকী আৰু হাউচ ফৰ্নেখন এভেইলেবল আছে মানে আছে এইখন তুমি চাব পাৰা এইখন চাব পাৰে হাসপাতালৰ দোকান আছে এখন আমাৰ ফিটপিলি আৰু সোৱাইটিলি দেখা নাই পৰজুবা কেফে আছে বাকী দুটা আৰু চবেইতো গমেই পায় যে এতিয়া জেনেৰেশ্যনবিলাক চেঞ্জ হৈছে চব নতুন মডেল RC হওক ডিউক হওক চ' প্ৰাইচবিলাক কিমান বাঢ়িছে মানে প্ৰাইচবিলাক বেছি ইন কম্পাৰিজন টু লাষ্ট ইয়াৰ পাৰ ভেহিকল তোমাৰ 15,000-16,000 বাঢ়িছে ইন কম্পাৰিজন টু লাষ্ট ইয়াৰ বাকী প্ৰাইচৰ লগত ফিচাৰবিলাকো বাঢ়িছে প্ৰাইচবিলাক আৰু এতিয়া BS6 আৰু এতিয়া BS4 আছে চ' আৰু এটা ডাঙৰ কুৱেশ্যন নলবাৰীত কেতিয়াবা ছাৰ্ভিচ চেণ্টাৰ আছে নে নাই হয় আমাৰ এইটো লগালগে আমাৰ নেক্সট যিটো বিল্ডিং আছে তাতে আছে আমাৰ ছাৰ্ভিচ চেণ্টাৰটো সেয়া আমাৰ ধনজিত হালৰ আমাৰ ছাৰ্ভিচিং চেণ্টাৰ ধনজিত হালৰ তাত তোমাক লৈ যাব পাৰিম এতিয়া তুমি চাব তো বলক এতিয়া আমি ছাৰ্ভিচ চেণ্টাৰটো চাওঁ কেনেকুৱা নলবাৰী কেতিয়াবা ছাৰ্ভিচ চেণ্টাৰটো ঠিক আছে বলক এইটো হয় আমাৰ KTM ছাৰ্ভিচটো মানে কাষতে আছে তো আহক এতিয়া আমি ভিতৰত যাম আৰু কি কি আছে চৰি এইটো হৈছে আমাৰ ছাৰ্ভিচ চেণ্টাৰৰ ইনচাৰ্জৰ কেবিনটো চ' আপোনালোকৰ যদি কিবা এটা থাকে বা প্ৰব্লেম বা ছাৰ্ভিচ দে তো আপোনালোকে প্ৰথমে ইয়াতে আহিব লাগিব তো এইটো হৈছে আমাৰ ইনচাৰ্জ কি খবৰ তো প্ৰথমতে আপোনাৰ ধৰক ফাৰ্ষ্ট ছাৰ্ভিচিং আছে বা ধৰক এনে কিবা এটা ধৰক কিবা দেখাব লগা হৈ গ'ল তো প্ৰথমে ইয়াত আহক আৰু মানে দাদা কি কৰিব লাগিব ফাৰ্ষ্ট টাইম আজিকালি তোমাৰ কি হৈছে KTMৰ যিটো এপ আছে এটা KTM ইণ্ডিয়া এপ সেইটো বুকিং কৰি আহিব লাগে সেইটো বহুতে গমো পোৱা নাই যদি গম পোৱা নাই সেইটো আজিকালি এপটো ইনষ্টল কৰি কিনে সেইটো বুকিং কৰি আহিব তো যদিও নাহে ডাইৰেক্ট ইয়াতে আহিলে আমি শিকাই দিম তাৰপিছত যি কমপ্লেইন থাকে আমি ইয়াতে চল্ভ কৰি দিম তো দাদা মানে কি কয় ছাৰ্ভিচ কৰা মানে এনি টাইম এভেইলেবল থাকে তো মানে পাৰ্টছবিলাকো মেক্সিমাম চব পোৱা যাব মেক্সিমাম পোৱা যাব যদিয়ে নাথাকে কিছুমান বস্তু মেজৰ কিছুমান কাম থাকে তো সেইবিলাক কামৰ কাৰণে আমাক অলপ টাইম দিব লাগে মানে এটা বুকিং কৰি কিনে বস্তুবিলাক আনি দিয়া আপুনি আৰু এই ছাৰ্ভিচ চেণ্টাৰৰ বিষয়ে কিবা ক'ব নেকি কথা ক'ব মানে এটা কথাই ক'ম আমাৰ এইটো অঞ্চলত মানে কেতিয়াবা ছাৰ্ভিচ চেণ্টাৰ নাই ঠিক আছে যদি কৰিব লগা হয় আমাৰ ইয়াৰ অঞ্চলৰ মানুহবিলাকে যাব লাগিব নাইবা তোমাৰ বৰপেটা তো সেইটো বহুতৰ কাৰণে অসুবিধা আছে তো কিবা কিবি হ'লে মানে বহুত মানে যাব নোৱাৰি চব পইণ্টতে মানে যাব নোৱাৰি গুৱাহাটীলৈকে এখন বাইক ছাৰ্ভিচ কৰাৰ কাৰণে ত' মোৰ দৰে বহুত আছে তো সেইটোৱে মানে এতিয়া আমাৰ এইটো অঞ্চলৰ বাস্তা থাকে আমাৰ অঞ্চলৰ এৰিয়া এইবিলাক বহুত এটা ডাঙৰ এৰিয়া তো সেইবিলাকৰ কাষ্টমাৰৰ কাৰণে মানে এতিয়া নলবাৰীত বহুত এটা সুবিধাজনক তো সেইটোৰ কাৰণে এতিয়া যাতে নলবাৰীত খোলা হৈছে সেইটো সেই হিচাপত এতিয়া নলবাৰীত কাষ্টমাৰবিলাকে সুবিধাও হ'ব যিবিলাক প্ৰব্লেম থাকে আমি চল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম ইয়াতে ভিজিট কৰক আপোনালোকে ভিজিট কৰিলে গম পাব তো সেইটোৱে বাইকৰ ছাৰ্ভিচ কৰা হয় তাৰপিছত তাতে ৱাছ কৰা হয় তো ইয়াতে বাইকলৈ ৱাছ কৰিব তাৰপিছত এইটো এখন আছে ইয়াত ছাৰ্ভিচিঙত তো বাইক ছাৰ্ভিচ কৰিলে আপুনি তাতে ৰেষ্ট কৰিব পাৰিব
So yep guys, মইতো গোটেই দেখাই দিলোৱে অল এবাউট KTM নলবাৰী টুডে। So যদিও আপোনালোকৰ কিবা কুৱেশ্যন ৰৈ গৈছিল দেন মোৰ ইনষ্টাগ্ৰাম আইডিটোৱে হেণ্ডেল কৰা আছে, আপোনালোকে মোক ইয়াত পাৰ্চনেলি কিবা কথা সুধিব পাৰে আৰু শ্ব'ৰুমৰ মেনেজাৰজনৰ নাম্বাৰটো ইয়াত ডিছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে তেখেতক ফোন কৰি পেলাই সুধিব পাৰে বা আপোনালোকৰ বাইকবিলাক বুক কৰিব পাৰে ফোন কৰি পেলাই। চ' গোটেইকেইটা দিয়ে দিছোঁ মই। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে, যদি ভাল লাগিলে তো লাইক কৰিব আৰু